सो गाइस आज मैं जा रही हूँ अना के घर क्योंकि आज আছে অনৰ অন্নপ্ৰশন यानी कि মুখত ভাত দিয়া তো প্ৰথমতে আমি গলো পানী তুলিবলৈ দেন এতিয়া অনক গা ধুৱাই আছে পিছে আমাৰ অনক গা ধুই বৰ ভাল পায় দে তাৰ পিছতে মূল কৰ্তব্যখিনি মানে মুখত ভাত ধোৱাটোৰ কাম আৰম্ভ হল আৰু হি মামাৰ কলত বহি ইমান কান্দিবলৈ আৰম্ভ কৰিল না বেয়াই লাগি গল শুনক যেহেতু ইমান কান্দিলে তো উপায় নাপায় মাকে ল'ব লোৱা হল তাৰপিছত আমাৰলৈ মাৰ কলত গৈ ভাল হৈ গল তাৰপিছত আকৌ আহিলে বহিবলৈ তাৰপাছতে মানে কিবা কিনি আছে না নিয়মবোৰ শেষ কৰিলে এতিয়া আমি মাহী ভাগিনীয়ে ঘুমাই কাৰনামা কৰি আছো আৰু হি মোৰ চুলিত ধৰি বৰ ভাল পায় দে আমাৰ বহুত দুষ্ট হৈ গৈছে সো আজিলৈ বাই বাই मजा आया